হিমন্ত বিশ্বই আমাৰ তো পৰা 60 টাকা কানিছে বাকি বিলাকৰ দাম বঢ়াই দিছে এইবিলাক তাৰ সবতে ৰাজনীতি চলাই আছে আজি কিয় জুবিনৰ মৃত্যু কৰা বিলাকে নাই বঢ়াই জুবিনৰ কৰা আমাক নিয়া লাগে অৰুণোদয় আঁচনি আমাক নাগে একো নাগে খালি এটাই কথা আমাক এটা নিয়াই লাগে আজি অভিযুক্তসকলক ইয়াত আনি আছে কি ক'ব কি ক'ম আমি কি কৰিম দেখা পাব হিমন্ত বিশ্বই যে আমাক নিয়াই দিব পৰা নাই হিমন্ত বিশ্বই আমাক ইয়াতে উলিয়াই দিয়ক সিহঁতক আমি ইয়াতে কি কৰিব পাৰোঁ নোৱাৰোঁ চাম আমাক ৰছী দিছে চৰকাৰী ৰছী দিছে আমাক ৰছী দি কিনে আমাক নোৱাৰে আমি গুলি খাব সাজি উছোঁ জুবিনৰ প্ৰতি কিয় এনেকৈ মাৰি পেলাইছে আমাৰ আগৰ পৰা জুবিনে আমাৰ একমাত্ৰ ভগৱান আছিল জুবিনক চিংগাপুৰত কিয় এনেকৈ মাৰি পেলাইছে আৰু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক আমি এই জেলখনত সোমাব নিদিওঁ আমাক কামটো গতাই দিয়ক গতিকে সিদ্ধাৰ্থ আৰু শ্যামকানুক আমি সিদ্ধান্ত ল'ম গতিকে সিদ্ধাৰ্থক আমাক ওলাই দিয়ক আমাৰ হাতত দিয়ক আমাৰ হাতত গতাই দিয়ক সিদ্ধাৰ্থ আমি ব্যৱস্থা ল'ম আমি ৰাইজে ব্যৱস্থা ল'ম আমি ব্যৱস্থা ল'ম বহুত দুখ পাইছোঁ আমি জুবিন আমাৰ কাৰণে বহুত ভগৱান আছিল কিয় জুবিনক আমাৰ আগৰ পৰা ওলাই লৈ গৈছে বাক্সাত কোনেও নাই বুলি ভাবিছে বাক্সা আমাৰ চব হেৰি বুলি ভাবিছে পূৰ্বত বুলি ভাবিছে আমাৰ বাক্সাৰ মহিলা আৰু পুৰুষখিনি আমি সকলোৱে ওলাই আহিছোঁ জুবিনৰ অনুৰাগী নাই নেকি हमने हमारे जुबिन दा इतने भी ऐसा लोग नहीं था जुबिन दा हम सबका কিন্তু ৰাইজক যি ভুল তথ্য দি আছে যিসকলৰ ব্ৰেইনত কামটো চলি আছে তেওঁলোক ৰাজনৈতিক কিন্তু বাস্কাৰ ঘটনাটো হ'ল অসমৰ মানুহৰ বুকুত লুকাই থকা জুবিনৰ প্ৰতি মৰম বা আবেগৰ প্ৰতিফলন কিন্তু যিখিনি মানুহে মিছা কথা উলিয়াই আছে যিখিনি মানুহে অসত্য কথা উলিয়াই আছে তেওঁলোকে জীৱনকালত কেতিয়াও জুবিনক ভাল পোৱা নাছিলে মেক্সিমাম মানুহে ৰাজীৱ শদিয়াৰ ঘটনাটোৰ পিছত জুবিনক সমালোচনা কৰিছিল ৰাজীৱ শদিয়াৰ ঘটনাৰ পিছত সমগ্ৰ অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলে আটাইতকৈ বেছি জুবিনক গালি পাৰিছিল আজি সেইসকলে জুবিনৰ হঠাৎ বন্ধু হৈ গ'ল আৰু তেওঁলোকে এফালৰ পৰা ৰাইজক যিমান পাৰে যেতিয়ালৈকে গুলিকাণ্ড নহয় যেতিয়ালৈকে নেপাল সদৃশ পৰিৱেশ এটা নহয় তেওঁলোকে মনত ভাবি থৈছে যে এইটো ঘটনা আমি ঠাণ্ডা হ'ব নিদিওঁ এতিয়া সেইটোকে কথা আপুনি যিয়ে কৰে তাত সৰব হয় যদি নজনাই কেইদিনমান আগতে কংগ্ৰেছৰ এজন নেতা কলা কোট পিন্ধি CIDত গ'ল CIDয়ে তেওঁক কথা নজনোৱাৰ লগে লগে 3-4টা টিভিত টক শ্ব' পাতি আৰম্ভ কৰিলে যে কিয় নজনালে আকৌ কালি যেতিয়া আমি জনালো তেতিয়া কৈছে কিয় জনালে আপোনালোকে চাব ধৰক মই এটা নাম ক'ব খোজা নাই কোনোবা এটা টিভিত আজিৰ পৰা 2 বছৰ আগতে পঞ্চ পাণ্ডৱ বুলি এটা টক শ্ব' কৰিছিলে কিমান ভাল মহন্ত পৰিয়াল আজি তাতে দবদপাই আছে যে মহন্ত পৰিয়াল ইমান বেয়া তো এই গোটেই কথাবিলাক যিখিনি মানুহে জুবিন গাৰ্গক লৈ বিকাশ অসম বুলি এজন ল'ৰা আছে লাচিত সেনা জুবিন গাৰ্গক লৈ ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত ইমান বেয়াকৈ লিখিছিলে তেওঁ আজি কৈ আছে চিঞৰ এটা মাৰ ন্যায় লাগে আমাক উৎপল বৰা মই জাৰ্নেলিষ্টজনৰ যোৰহাটত মই নিজে ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ যিসকল মানুহে আজি জুবিন গাৰ্গক কোভিডৰ সময়ত আক্ৰমণ কৰা গোটেই কেইজন ল'ৰা কোনটো ৰাজনৈতিক দলৰ আছিলে জুবিন গাৰ্গে কোনখন বাতৰি কাকতৰ প্ৰৱেশদ্বাৰত গৈ কৈছিল এখন বাতৰি কাকত মই বন্ধ কৰি দিম ইয়াত কোনো সঁচা কথা নিলিখে আজি সেইবিলাকে হঠাৎ জুবিনৰ অনুৰাগী হৈ গ'ল প্ৰশ্নটো তাতে আজি হঠাৎ সব জুবিনৰ অনুৰাগী হ'ল জুবিনৰ অনুৰাগী মই আজি মোৰ কথা আপোনালোকে লিখি ৰাখক 26 এপ্ৰিলত যিদিনাখনে ভোট গ্ৰহণ হৈ যাব এই এজনো মানুহ জুবিনৰ লগত নাথাকে জুবিনক যেতিয়া ডিব্ৰুগড়ৰ পৰা মই এয়াৰলিফ্ট কৰি লৈ গৈছিলোঁ দিল্লীলৈকে ট্ৰিটমেণ্টৰ কাৰণে সমালোচনা কৰা এইকেইজন মানুহে নাছিল জানো যে কিয় চৰকাৰী খৰচত জুবিনক প্লেনত লৈ গৈছে গতিকে এই মানুহখিনিয়ে জুবিনৰ প্ৰতি তেওঁলোকৰ অনুৰাগ নাই
তেওঁলোকৰ এটাই কথা যে ২৬ৰ ইলেকশ্যনত জুবিনৰ নাম লৈ আমি জিকিব লাগে চিম্পল নহ'লে মানুহেতো ইমান ভাল হৈছে ছিংগাপুৰৰ পৰা মৃতদেহ আহিছে সন্মান সহকাৰে জুবিনক বিদায় দিয়া হৈছে তদন্ত হৈছে কতো খুঁত নাই দ্বিতীয় পোষ্টমৰ্টেম কৰিব লাগে দ্বিতীয় পোষ্টমৰ্টেম কৰিছে ৰাইজে যি বিচাৰিছে চৰকাৰে একফালৰ পৰা তাকেই কৰি গৈ আছে একোতো বাকী ৰখা নাই এজনে কয় যে আমাক পোষ্টমৰ্টেম ৰিপৰ্ট দিয়ক আনজনে কয় পোষ্টমৰ্টেম ৰিপৰ্টটো কিয় দিব আৰু আনজন নহয় একেজনে কয় আজিৰ পৰা 10 দিন আগতে সিং নামৰ এজন ল'ৰাক লৈ যিবিলাক টিভিয়ে টক শ্ব' কৰিছিল যে কিয় তদন্তৰ কথা মানুহক নজনাই বুলি সেই চেনেলে যোৱাকালি কৈছে যে কিয় বিশিষ্ট ব্যক্তিক মাতি নি জনালে গতিকে এইটোতো উদ্দেশ্য কি যে অসমখন এপ্ৰিললৈকে অগ্নিগৰ্ভা কৰি ৰাখা কাৰণ জুবিনৰ জীৱিত কালত এওঁলোক কেতিয়াও জুবিনৰ অনুৰাগী নাছিল সিম্পল কথা গতিকে এই পৰিৱেশটো আমিও লক্ষ্য কৰি আছো আৰু মই নিজে বিশ্বাসী যে অসম চৰকাৰৰ SITয়ে জুবিনক সম্পূৰ্ণ ন্যায় দিব পাৰিব মোৰ তাতে কোনো সন্দেহ নাই কেইটামান 45-50 ডেজৰ কথা গতিকে তেতিয়া সকলোৰে মুখাবোৰ নিজে নিজে খুলি যাব ধন্যবাদ এতিয়া কাক তদন্ত কৰিলেতো কাক ধৰিব লাগিব এখন উৎপল শৰ্মাই কালি সেইখন পোষ্ট কৰিছে লুৰিণজ্যোতি গগৈয়ে পোষ্ট কৰিছে তদন্ত কৰিলেতো এইবোৰ মানুহকে ধৰিব লাগিব যে আপোনালোকে নাজানা নুশুনাখন কিয় ছ'চিয়েল মিডিয়াত দিলে বুলি কি তদন্ত কৰিব এইবিলাক সাৰ্কুলেট কোনে কৰি আছে ডাঙৰ ডাঙৰ মানুহবিলাকে কৰি আছে নহয় এটা মই তেওঁলোকক যদি ধৰিব যাওঁ তো মোক ক'ব যে আপুনি পলিটিক্যালি মোটিভেটেড কালি সেইকেইখন কোনে কোনে টুইটাৰত আপলোড কৰিছিল এবাৰতো ADGP খুদিব পাৰে ফোন কৰি যে আমি এনেকুৱা এখন বস্তু পাইছো হসানে মিছা তাত সহিও নাই সেইখন পোষ্টমৰ্টেম ৰিপৰ্টত সহিটোও নাই আৰু সহি নোহোৱা পোষ্টমৰ্টেম ৰিপৰ্ট এটা সকলোৱে ছ'চিয়েল মিডিয়াত দি কৈছে এখন হসানে মিছা কক তাৰ মানে কি আপুনিতো জনাই দিলে মানুহক যদি আপোনালোকে লগে লগে মুন্না গুপ্তাক ফোন কৰিলেহেঁতেন আৰু তাত তেওঁলোকে ফোন ধৰিলে কোনে ফোন নুঠালেহেঁতেন যে আমি এখন এনেকুৱা পোষ্টমৰ্টেম পাইছো হসানে মিছা মই যেতিয়ালৈকে ৰাতি খবৰটো পাওঁ সবেইতো ছ'চিয়েল মিডিয়া দিয়েই দিলে এটা কি তদন্ত কৰিব তদন্ত কৰিলে কাক ধৰিব লাগিব কোনোবা সাংবাদিক কোনোবা সম্পাদক কোনোবা ছাত্ৰ নেতা কোনোবা যুৱ নেতা কোনোবা ৰাজনৈতিক নেতা গতিকে আজিৰ দিনত যদি আমি অসমক অশান্ত কৰিব খোজা নাই আৰু জুবিনক ন্যায় দিব বিচাৰিছো তেতিয়ালে আমি ৰেষ্ট্ৰেইন হ'ব লাগিব